Pakai lah orang saja. নতুন ভিডিঅ'লৈ সকলোকে বহুত বেছি স্বাগতম। তো যাই আহিলোঁ, তো মানে লাষ্টত মানে আহি কিনেহে ইণ্টাৰভিউটো ল'লোঁ দেই। তো প্ৰথমৰ পৰা ভিডিঅ'খন চাওঁ আৰু কৈছে এইফালে আমি কেইটা এনেকৈ ওলাই আহিলোঁ। তো যোৱাবাৰতো চাইকেলত গৈছিলোঁ, এইবাৰ বাইকত আহিছোঁ দেখে আৰু এনেকৈ ধূপ চাকি লৈ ল'লোঁ, জ্বলালোঁ। তো বহুত বেছি মজা লাগিল। চাওঁগে সকলোৱে কেনেকুৱাকৈ চাকি খুব ধুনীয়াকৈ জ্বলাই থৈ গৈছে, বহুত বেছিয়ে মজা লাগিছে দেখি কিন্তু। আৰু এতিয়া সেয়া ভাগ ল'বলৈ গৈছোঁ, সেয়া ভাগ ল'বলৈ যে মানুহৰ ভিৰ চাগে বহুত বেছি মানুহ হৈছে, যোৱাবাৰতকৈ এইবাৰ বেছি মানুহ। আৰু এনেকৈ ওলাই আহিলোঁ সেয়া ভাগ কৰি কিনে বহুত বেছি মজা লাগিল। মোৰ কিন্তু এইবাৰ দ্বিতীয়বাৰ হ'ব, মানে কৃষ্ণৰ জন্মাষ্টমীত সৰ্বভোগত দুবাৰ আহিলোঁ, বহুত বেছি মজা লাগিল। যোৱাবাৰতকৈ এইবাৰ বহুত বেছি মানুহ হৈছে। আৰু এনেকৈ আহি গ'লো আমি ডাইৰেক্ট বৃন্দাবনত কিয় আহিছোঁ নিশ্চয় গম পাইছে, কিন্তু আমি গামোচা বান্ধিবলৈ অহা নাই দেই। বৃন্দাবনত এনে মানে ছোৱালী চাবলৈ আহিছোঁ, ছোৱালী নাচাব দেই, এনে ক'লোঁ আৰু আপোনালোকক মানে ভিডিঅ'খন ভাল হ'বৰ কাৰণে, মানে ইনজয় আৰু ছোৱালী চাইছোঁ বাৰু, ইমান এনেকুৱা চোৱা নাই, মানে আমি ইমান ছোৱালী পাগল নহয় দেই। আৰু গছডালতো দেখি আপোনালোকে গমেই পাইছে, হাজাৰ গামোচা বুলি ক'লে মোৰ ভুল নহয় দেই, বহুত বেছি মজা লাগিল। আৰু এনেকৈ ফটো চটো মাৰিলোঁ, ফটো চটো উঠিলোঁ, বহুত বেছি মজা লাগিল। মানে সৰ্বগত আহিছোঁ ফটো নুঠোঁ, মানে কেনেকুৱা কথা হ'বচোন, ইনষ্টাগ্ৰামত আপলোড দিব লাগিব নহয় দুখনমান ফটো। আৰু ইহঁতে বোলে পানী খায়, আৰু ইয়াতে অকণমান পিছত পৰিচয় বিতৰণ কৰিব দেই, ভাবিছিলোঁ এতিয়া বিতৰণ কৰক আমিও খাই যাওঁ, কিন্তু নকৰিলে। আৰু এনেকৈ আহি পেলাই আমি মেইন গেটত, আৰু মেইন গেটত চাগে মানুহৰ ভিৰ মানে কেনেকৈ সোমাই আছে ভিতৰত, মানে আমি আগতে আহিছোঁ বহুত বেছি মজা হৈছে। আৰু মানুহৰ ভিৰ দেখি তো মই পগলা হৈ গৈছোঁ, আৰু এনেকৈ বহুত বেছি ভোক লাগি আছিল। তো সেইকাৰণে আমি আহিলোঁ পুৰি খাবলৈ, আৰু পুৰি খাই লওঁ, পুৰি খালেহে জজ আহিব, সেই কথাতে আছে নহয়, ভক্তিৰ আগত শক্তিটো মেইন। তো সেইকাৰণে এনেকৈ খাই লওঁ, আৰু খাই কিনে আহি আছোঁ আপোনালোকৰ কাষত। Pakai lah orang saja. ইহঁত দুটাক দেখিতো আপোনালোকে পগলা বুলি ভাবিছে, ইহঁত দুটা এনেকুৱাই গাইছ, পগলা বুলি নাভাবিব দেই। মানে ইহঁত দুটা ফিল্ডত থাকিলেও যুদ্ধ, ক'ৰবাত গ'লেও যুদ্ধ, তো সেইকাৰণে মানে ইহঁত দুটা মানে এনেকৈ থাকে আৰু গাইছ। তো ভাল লাগে কেতিয়াবা এনেকৈ থাকি কিনে, বহুত বেছি মজা লাগে। ইহঁত দুটাৰ মানে যুদ্ধ দেখি মানে ইহঁত দুটা হৈছে নাকাৰ কুকুৰ দেই গেছ। যিবিলাক আমি পুৰি খাবলৈ আহিছিলোঁ, এই দুটা পুৰা যুদ্ধ লাগিল অকণমান সমুদ আৰু ডুমুৰ ধৰ। তো এইটোক তো চিনি পায়, কুকুৰ নাকাৰ দুটা। তো কিবা কিবি সমুদ পুৰা যুদ্ধ আৰু পুৰি খাওঁতে যুদ্ধ, ইহঁত দুটা পাগলা ইহঁত দুটা। থাকোঁতে সিহঁত দুটাতো যুদ্ধ দেখিলে, সিহঁত দুটা মানে একদম নাকাৰ কুকুৰ যেন, মানে ওচৰত থাকিলে সিহঁত দুটাৰ যুদ্ধ হ'ব, মানে যুদ্ধ নহ'ব কথাই নাহে সিহঁত দুটাৰ মানে গেছ। আৰু কৈছে এটা কথা কওঁ দেই, মই মানে ভইচৰ কথাই দি আছোঁ, কাৰণ সিয়াত মানে নবকিলে আৰু এনেকৈ ব্লগ নবনালোঁ ইমান ভালকৈ, তো বেয়া নাপাব, কাৰণ বহুত বেছিয়ে মানুহ হৈছে। ইমান মানুহৰ মাজত যদি মই ব্লগ বনাওঁ মানে পাগল বুলি ভাবিব, তো সেইকাৰণে মানে নবনালোঁ ভিডিঅ' চিডিঅ', আৰু বহুত বেছিয়ে লাজ লাগে। তো বনালোঁ হয়, কিন্তু মানে জচটোৱে নাহিলে ব্লগ বনা। তো এনেকুৱাকৈ মানে ভিডিঅ' চিডিঅ' কৰি লৈছোঁ, তো ঘৰত আহি ভইচ ৰেকৰ্ড দিম বুলি ভাবিছোঁ। তো মানুহ দেখি মানে পাগল হৈ গৈছোঁ। তো কাৰোবাৰ মানে কিবা যদি ক'ৰবাত উঠি যায়, তো বেয়া নাপাব গাইছ, তো ব্ৰেকআপ হৈ যাব পাৰে সিহঁতৰ। তো তেনেকুৱাকৈ মানে ভিডিঅ' চিডিঅ' ইমান ভালকৈ নবনালোঁ, তো মানে বেয়া লাগিছে মনটো। তো ঘৰত আহি এনেকুৱাকৈ ভিডিঅ' চিডিঅ' মানে বকি আছোঁ ঘৰত, তো বেয়া লাগিছে মনটো, বহুত বেছি বেয়া লাগিছে গাইছ। আৰু ভাবিছোঁ অকণমান এতিয়া বৃন্দাবনৰ পিনে যাওঁ। তো বৃন্দাবনত মানে ক'ত যাম ক'ত নাযামকৈ ইয়াতে আহি ৰখোঁ, আৰু তাৰপিছত ক'ত যাম মানে বৃন্দাবনত যাওঁ। তো এই দুটাই মানে ঠাই, তো এনেকৈ গৈ আছোঁ বৃন্দাবনত। আৰু বৃন্দাবনত যোৱা মানুহৰ ভিৰ চাগে, মানে ঠেলা হেঁচা গোটা, মানে কাক কি ক'ত লাগি আছে একদম ধৰিব পৰা নাই গাইছ। তো বহুত বেছি মানে গৰমো ইমান নাই, কিন্তু তথাপিও মানে মানুহৰ মাজত থাকিলেতো গৰম লাগিবই। তো এইফালে চাওঁকে মানুহৰ ভিৰ মানে কেনেকুৱা লেভেলত মানুহ হৈছে, দেখি পাগল হৈছোঁ গাইছ। যোৱাবাৰতকৈ এইবাৰ কিন্তু বহুত বেছি মানুহ হৈছে, কিয় নাজানো দে ইমান মানুহ হৈছে। বা কি মানুহ হৈছে এইবাৰ, তো এইবাৰ বহুত বেছিয়ে মানুহ হৈছে। আৰু ইহঁতে মানে পুৰি চুৰি বিতৰণ কৰি আছে, ভাবিছিলোঁ পুৰি চুৰি খাই লওঁ, কিন্তু পুৰি খাব নোৱাৰিমে গাইজ, বহুত দীঘল লাইন, মানে ইমান দীঘল লাইনত যদি ধৰি পুৰি খাওঁ, মানে পিছত আমাৰ ৰাতি চাতি হৈ যাব। সেইকাৰণে পুৰি চুৰি নাখালোঁ। তো আৰু মানুহ দেখি তো পাগল হৈ গৈছোঁ। চাওক সেই মানুহ এতিয়াও ওলাব পৰা নাই, এনেকৈ কোনোৰকম ওলাই কিনে আৰু সেই জেগাতে আহিলোঁ, মানে ইয়াতে আহিলোঁ অকণমান হৈছে। এতিয়া অকণমান ইয়াতে বহিলোঁ, আৰু ই কৈ আছে মোক ফটো মাৰ বুলি, কিন্তু মই ফটো মাৰ নাই, ভিডিঅ'হে কৰি আছোঁ। আৰু ইয়াত চাব মই কি কৰিব, তাই সেই মাথাতে কোবাই দিছে, মানে মোৰ বহুত বেছি খং উঠি গৈছিল, কিন্তু কি ক'ম আৰু গাইজ, তাই কৈছিল ফটো মাৰ, কিন্তু ফটো চটো
নামাৰিলোঁ যে এনেকৈ ভিডিঅ'কৈ বনাইছিলোঁ আৰু ইয়াতে বহুত দেৰি পিছত মানে বহিব পালোঁ আৰু গাইছ তো অকণমান মানে জাগা আছিল ইয়াতে মানে ঠাই আছিল অকণমান তো বহিলোঁ আৰু বহি কিনে ইফালে আহিলোঁ অকণমান আৰু বৃন্দাবনৰ এনেকৈ ঘূৰি কিনে ঘৰত যাওঁ আৰু ভিডিঅ'খন ভইচ ৰেকৰ্ড কৰিহে দিলোঁ দে বেয়া নাপাব গাইছ একদম চৰিৰে পিছত বনাম ভালকৈ তো গাইছ পুৰা ফাইনেলি আহি পালোঁ তো বহুত বেছিয়ে ভাল লাগিল আজি আৰু মানুহ কেনেকুৱা লেভেলত হৈছে আপোনালোকে দেখি গম পাইছে তো সেইকাৰণে ভিডিঅ'খন ইমান ভালকৈ বনাব নোৱাৰিলে আৰু তো সিয়াত নুবুকিলোঁ কাৰণ বহুত বেছি মানুহ এনেকুৱা ভিৰৰ মাজত ব্লগ বনালে বহুতে মানে বেয়া পায় আৰু মানে মই সেই ভিডিঅ'ৰ মাজত ব্লগ বনাই থাকিম মানে সিহঁতৰ পূৰা খং উঠিছে মানে সেইকাৰণে ভিডিঅ' চিডিঅ' নবনালোঁ আৰু তো কি ক'ম আৰু বহুত বেছি গৰম আজি তো বেছি একো নকওঁ আৰু তো সেই আৰু এইখিনিয়ে আছিল ভিডিঅ'খন কেনেকুৱা পালে কমেণ্ট কৰিব নাপাহৰিব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো দুবাৰ গ'লোঁ আৰু মই দ্বিতীয়বাৰ